হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ ভালেই আছে। আৰু চাওঁতে চাওঁতে আজি বিহু উৰুকা আহি পালেই। আৰু এইফালে বাই খেতি কি কৰিছে, জেতুকা পিচিছে। তাতে বেটাই ইমান আমনি লগাইছে সিহঁতক, দেখিছেনে? এজনীয়ে জেতুকা পিচিছে আৰু এজনীয়ে ছিঙিছে। আৰু আমাৰ বেটাই গৈ তাতে দিগদাৰ দি আছে। মই বোলো অকণমান আঁতৰাই দিওঁ, ইমান খেলিছে, পানীও আছে তাতে, কিন্তু আহিব বিচৰা নাই। আৰু এইফালে ভাত খাবৰ কাৰণে মই লৈছোঁ বেতগাঁজ বইল কৰি। জানেনে বেতগাঁজ বইল কৰি বাৰু আপোনালোকে খাইছে নাই? এইটো হৈছে বেতগাঁজৰ বাকলিটো গুচাই লৈ মই পানীত এনেকৈ বইল কৰিব দিছোঁ। যেতিয়া পানীখিনি শুকাই যাব মানে মই ইয়াক পিটিকা বনাম। আৰু অলপ দেৰি ঢাকি দিওঁ। এতিয়া বাকীবোৰ কামবিলাক কৰি লওঁ। আৰু এইফালে হৈছে বেটা, পোৱালি বেটা। এতিয়া ইয়াক মই ভাতখিনি খুৱাই লৈছোঁ, কাৰণ ই যদি ভাতখিনি খাই পেটটো ভৰি থাকে তেতিয়াহে মই বাকীবিলাক কাম কৰিব পাৰিম। ইমান খৰধৰ হৈছে নহয় আজিৰ দিনটো, কেনেকুৱা কি কাম ওলাই মানে নেজানো। ইটোৰ পাছত সিটো, সিটোৰ পাছত ইটো ওলাই থাকে মানে। কামৰ মাজতে অকণমান সময় উলিয়াই এতিয়া ভাতখিনি খাবলৈ মানে মাংস কেইটুকুৰামান পুৰিছোঁ। আৰু বেতগাঁজখিনি দেখিছে নহয়, এইখিনি জ্বলিয়ে গ'ল, অকণমান লাগি ধৰা নিচিনাই হ'ল। আৰু পিটিকা বনাবলৈ কাৰণে ৰেডি কৰিছোঁ, তেল চেল দি ধুনীয়াকৈ ধনিয়া চনিয়া দি মানে পিটিকা বনাই খাই দিওঁ। আৰু দাইল চেল নাখাওঁ, নালাগে, ভাল নালাগে খাবলৈ। আৰু এইফালে চাউলখিনি চাইছোঁ, পিঠা খুন্দিব লাগিব, তিল পিঠা। চাউলখিনি হৈ গৈছে, তাৰ আগতে মই কেকটো ৰেডি কৰি লওঁ বুলি ভাবিছোঁ। কেকৰ কাৰণে বস্তুবিলাক মই এনেকৈ জোখত দি লৈছোঁ। তাৰপিছত কেকটো ধুনীয়াকৈ বনাম। আৰু ৰাতিপুৱা ভিডিঅ'খিনি বেটাই কৰি দিছিলে, আৰু এতিয়া ভিডিঅ'খিনি মানুহজনক কৰাইছোঁ, কাৰণ মানুহজন আহি ঘৰ পাই গ'লহি। সেইটো কাৰণে বোলো এইখিনি সময় কেমেৰা ধৰি দিব কৈছোঁ। যিমানে যি নহওক, যেতিয়া নিজৰ মানুহজন ঘৰত থাকে তেতিয়াহে বিহুটো ভাল লাগে, নহ'লে কিবা যিমান মানুহ থাকিলেও ভাল নলগা নিচিনাহে। প্ৰায় তেনেকৈ বিহুত আমি লগ পোৱা নহয় আৰু আনদিনা আহিলেও। আৰু আজি আহিছে, ভাল লাগিছে। আৰু বেটাইও বহুত ফূৰ্তি দেউতাক আহিছে বুলি। আৰু বেটাই কি কৰিছে জানেনে? এয়া যে কণী যুঁজুৱাইছোঁ। বেটাই কৈছে কেকটোত কণী দিয়া আগে বোলে মোৰ লগত যুঁজুৱাই লয়, সেইটো কাৰণে যুঁজুৱাই লৈছোঁ। তাৰ পাছতহে কেকত কণী দিছোঁ। আৰু এনেকৈ কেকটো বনাই বনাই মই আপোনালোকলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আপোনালোকৰ ৰঙালী বিহুটো যেন বহুত 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 ভালদৰে যায় আৰু কুশলে যায়, তাৰে কামনা কৰিলোঁ। কেকটো বনিবৰ কাৰণে কি কি বস্তুৰ প্ৰয়োজন হৈছিল সকলোবোৰ মিলাই দিলোঁ। আৰু এইফালে মানুহজনে মনে মনে আহি বহি আছিলেহি। মই মুখৰ আগত আনি কেকটো দি দিলোঁ। আৰু এতিয়া ফেটি থাকিব কৈছোঁ, মোৰ সময় নাই মানে ফেটিবলৈ। আৰু বাপেক পুতেক দুয়োটাই মিলি লেকচাৰ মাৰি মাৰি এনেকৈ কেকটো ফেটি আছে। যিমান দেৰি পাৰে সিমান দেৰি ফেটিব কৈছোঁ, তেতিয়া খাবলৈ সোৱাদ হ'ব আৰু কেকটো ভাল হ'ব। এতিয়া কেকটো ফেটি হৈ যোৱাৰ পিছত এনেদৰে ঢাকি থৈছোঁ অলপ দেৰি। আৰু এইফালে আকৌ মানুহজনক নাৰিকল চোচাত লগাই দিছোঁ, কাৰণ এতিয়া আমি তিলপিঠা পুৰিম। তিলপিঠাৰ কাৰণে যোগাৰ কৰিছোঁ। আৰু এই দাদাজনৰ লগতে তিলপিঠা খুন্দিম। পিঠাখিনি মই চালাৰ আগে বোলে জুনুকাই চালি লয়, সেইটো কাৰণে তাইকে আগতে চালি ল'ব দিছোঁ। মই অকণমান লাহেকৈ চালিম, তাই আশাটো পূৰা হৈ লওক। আৰু এনেকৈ আমি দুজনীয়ে আজি তিলপিঠা পুৰিবৰ কাৰণে বস্তুখিনি ৰেডি কৰি লৈছোঁ। আছে সেইখিনি শুকাই বিহু কামবোৰ আজৰি কৰি এতিয়া আমি দুটাই যাবলৈ ওলাইছোঁ বজাৰ ফালে। আৰু চাওঁ বজাৰত কি কি ওলায়। য'ত ত'ত উৎপাত কৰি নুফুৰিবি দেই। এতিয়া বজাৰ পাই গ'লোহি, আৰু গাড়ী মটৰবিলাক দেখি ধৰিব পাৰিছে কিমান ভিৰ হ'ব পাৰে। বজাৰখন তেনেকৈ আপোনালোকক নেদেখুৱালোৱে, আৰু জাহা তাহাঁকৈ বস্তুবিলাক থৈ এতিয়া ঘৰখনলৈ বুলি আহিছোঁ। আৰু এইফালে বৌগৰাকীক দেখিছে নহয়, এই বৌৱে মানে আমাক পিঠাখিনি পুৰি দিব, আৰু সেইটো কাৰণে চব বস্তু যোগাৰ কৰি লৈছে। আৰু এইফালে এইখন টাৱা পাতি থৈছে, আৰু ওচৰতে দেউতাই চাগ বনাই আছে। মানে চবেই নিজৰ নিজৰ কামত বিজি। আৰু মই উঠনি ঘুলি থোৱা কেকটো এতিয়া দি দিছোঁ কুকাৰত। আৰু এইফালে মানে পিঠাখিনি অলপ শুকান হৈ গৈছিলে, সেইটো কাৰণে মানে পিঠাখিনি আকৌ এবাৰ চালি দিছোঁ। আৰু লাহে লাহে কেকো হৈ গ'ল, পিঠাও হৈ গ'ল। আৰু কাইলৈ দৰকাৰ হোৱা বস্তু চাককেইখন আৰু মাখিয়তিটো আজি লোৱা নাই, কাইলৈ লৈ লোৱা হ'ব বাৰু গৰু গা ধোৱা আগমুহূৰ্তত।